নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি আকৌ আপোনালোকৰ মাজলৈ মই আহিছোঁ মিচিং টু আছামিজ আজি বাৰকে সবৰ জেগাত ইউজ কৰিব পাৰিব সব জেগাত আৰু মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব বুলি আৰু যোনে নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টো নিশ্চয় মই ভাল পাব বুলি আশা কৰিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ ন এক নম্বৰ তোমাৰ নাম কি এইটো আপোনাৰ মিচিঙত হ'ব নক্কে আমিন অকুৱান 2 নম্বৰ মোৰ নাম কৰণ দাও 2 নম্বৰ নক্কে আমিনে কৰণ দাও 3 নম্বৰ তোমাৰ দেউতাৰ নাম কি 3 নম্বৰ তোমাৰ দেউতাৰ নাম কি এইটো হ'ব যে নক্কে বাবুকে আমিন অকুৱান 4 নম্বৰ মোৰ দেউতাৰ নাম শ্ৰী বুদৰ দাও এইটো হ'ব যে নক্কে বাবুকে আমিনে শ্ৰী বুদৰ দাও 5 নম্বৰ তেওঁ কি কাম কৰে এইটো হ'ব যে অক কাম মিদান তেওঁ এজন খেতিয়ক এইটো মিচিঙত হ'ব যে আকৌ আৰিগা মিৰাক তুমি কি কৰা এইটো আপোনাৰ মিচিঙত হ'ব তুমি কি কৰা এইটো মিচিঙত হ'ব যে ন অক্ক মিৰাং মই এজন কাৰিকৰ এইটো হ'ব যে পাগৰ কামিৰাক তুমি দৰমহা কিমান পোৱা এইটো মিচিঙত হ'ব যে ন উদিক্ক আমিৰাম পাদাং মই মাহত 25,000 পাওঁ এইটো মিচিঙত হ'ব যে মই মাহত 25,000 পাদাং তুমি ক'ত থাকা এইটো মিচিঙত হ'ব যে ন অকল দুদাং মই যোৰহাটত থাকোঁ এইটো হ'ব যে মই যোৰহাটত দুদাং তোমাৰ ঘৰত আৰু কোন আছে এইটো মিচিঙত হ'ব যে ন অকুম দে চেক দুন মোৰ মা দেউতা দাদা ভাইটি আছে ngকে অৱদুং বাবদুং কাইয়েদুং আৰু আজনে কৱদুং আৰু আপোনালোকৰ মাজলৈ ইমানেই ভিডিঅ'টো লৈ আনিছোঁ যে আৰু আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব বুলি মই আশা কৰিছোঁ আৰু যদি ভাল পায় ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ইমানেই কৈ আপোনালোকৰ মাজলৈ মই বিদায় দিছোঁ আৰু নেক্সট পেৰেগ্ৰাফ মই আপোনালোকৰ মাজলৈ